তো হে গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল জুবিনদার শিলা গানটো শুনি আইছো শিলা ফেষ্টিভেল চাব তো প্ৰত্যেক নতুন বছৰৰ জানুৱাৰী মাহতে এই বিখ্যাত শিলা ফেষ্টিভেলখন পাতা হয় ব্ৰহ্মপুত্ৰ পাৰত মোৰ লগত চুমান আছে আৰু শিলা ফেষ্টিভেলখন এই গধূলিৰ সময়ত চাই বহুত বেছি ভাল লাগে কাৰণ এই গধূলিৰ সময়তে শিলাবোৰ উৰাই তো মোৰ পিছত দেখি আছে কাইট ফেষ্টিভেল সৌখন ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰৰ কাষতে কাইট ফেষ্টিভেল চলি আছে একদম ব্ৰহ্মপুত্ৰ পাৰত এইটো মেইন গেট এতিয়া ভিতৰত সোমাই যাম টিকেট ল'ব নেকি কিবা ইয়াতে টিকেট লৈ টিকেট চিষ্টেম ভিতৰত সোমাবা গেছিলো ইয়াতে টিকেট কাটবা লাগব টকা ভৰি দুটা টিকেট কাটি ললো এতিয়া এই ভিতৰত সোমাব পাৰি গেটখন কিন্তু মজা বনাইছে একদম ধুনীয়া লগা হৈছে গেটখন এতিয়া টিকেটটো ইয়াতে ৰাখিব তো এইখনে কাইট ফেষ্টিভেল সোমাই আহিলো 100 টকা ভৰি একদম এতিয়া একফালৰ পৰা দেখাই আছো কি আছে এই কাইট ফেষ্টিভেলত তো গধূলিৰ সময়ত এইটো কাৰণত ভাল লাগে এইবোৰ উৰে থাকে একদম মজা লাগে চাই এইফালে আমাৰ বছ আছে কিন্তু এইটো অৰিজিনেল মানুহ নহয় এইটো মূৰ্তি কাইট ফেষ্টিভেল বুলি ক'লে শিলা মেন আৰু ইয়াতে শিলা পায় ইয়াৰ পৰা কিনি নি আপুনি উৰাব পাৰে এই ব্ৰহ্মপুত্ৰ বালিশ্বৰত শিলা উৰাব ইচ্ছা আছিল কিন্তু গধূল হ'ল না এতিয়া আৰু শিলা উৰাব নোৱাৰা একদম একো দেখা নাপা হৈ গ'ল এইফালে পুৰা একদম লাইভ আৰ্ট কৰি আছে মই দেখাইছো একবাৰ এই বাইদেউজনে একদম লাইভ আৰ্ট কৰি থাকে মানে আপোনাক চাই আপোনাৰ ফটোখন এনেকুৱাকে আঁকি দিব একদম মজা হয় তো এইখনে কাইট ফেষ্টিভেল এতিয়া বাণিজ্য মেলাত যাম বাণিজ্য মেলাখন আগত আছে মানে এইটো এটা ফটো উঠা পইণ্ট ইয়াতে ফটো উঠিব পাৰে আহি পেলাই তো সেইটো মোৰ মাথাৰ ওপৰত যাই আছে একদম এইটো ওপৰত যাই জুগুৰা নুমাব তাৰপিছত আৰু তলত নামি আহিব ইয়াতে সিমান চাব লগা বস্তু নাই বাণিজ্য মেলাত যাওঁ এতিয়া 50 টকাটো আমাৰ এনে খালা ভাই বেছি চাব লগা বস্তু নাই বিদ্যা 50 টকাটো মানে এই গেটখন অলপ ভাল লাগছি বাকী বেলেগ একো নকবাৰ বিদ্যা কৈছো 50 টকাৰ সমান চাব লগা বস্তুৱে দে নাই এতিয়া বাণিজ্য মেলাত গৈ আছো ইয়াৰ পৰা বাণিজ্য মেলা বেছি দিন নহয় এইখন বাণিজ্য মেলা এই থোলাত এই এনেকে খোজকাঢ়ি গৈ আছো এই ভৰি চব কেনে লেতেৰা হৈ গৈছে গাইছ আহি পালো বাণিজ্য মেলা কিন্তু বাণিজ্য মেলাৰ ভিতৰত মানুহে নাই বন্ধ কৰিছে চাগে কাৰণ 7 তাৰিখৰ পৰা আৰম্ভ হৈছে 8 তাৰিখে শেষ হোৱাৰ কথা আজি 8 তাৰিখ তো আজি শেষ বাণিজ্য মেলাৰ ভিতৰত মানুহে নাই এটাও চাব পাৰে এইখন বন্ধ কৰি আছে চকৰি টকৰি ভাঙি আছে বাণিজ্য মেলা চাব নোৱাৰিলো আমাৰো হাত দেৰি হৈ গ'ল বল এতিয়া বল বাণিজ্য মেলা চাব নালাগে বাণিজ্য মেলা কাহে সি বেটাই কপাল বেয়া লাগি আছে আৰু কপাল থাকলি আৰু কপাল বেয়া নহয় দিয়া হাতে দেৰি হৈছে আমাৰ কাৰণ 7 তাৰিখৰ পৰা আৰম্ভ হৈছে 8 তাৰিখে শেষ হোৱাৰ কথা আজি 8 তাৰিখ আজি ভাঙি আছে এইবোৰ বস্তু গা ধুই নাই গাইছ গা ধুই নাই হা কি কথা কৈ আহি এই তো আহিলো শিলা ফেষ্টিভেল চাই কিন্তু কি কম আৰু শিলা ফেষ্টিভেলত একো দেখা নাপালো আমি যোৱাকালি আহিব লাগিছিল মানে 7 তাৰিখে আহিব লাগিছিল তেতিয়া ধুনীয়াকৈ আপোনালোককো দেখাই দিব পাৰিলো গৈ কিন্তু আমাৰ আহোঁতে অলপমান দেৰি হৈ গ'ল তো এতিয়া ফেঞ্চি বজাৰত আহিছো এইখনে ফেঞ্চি বজাৰ আৰু একো নিগনা চলটো কিবা কিনা হ'ল কিবা কিনবি নেকি আগত চাবি চাবা আহিছা নে কিনবা আহিছা চাবা আহিছো বেলেগে কিনব মই চাম কি চাবা আহিছি ময়ো চাবা আহিছো এই দে ভাল হোটেল এখন পালি সোমাম আৰু কিবা খাবি নে ভাই খাম তই খোৱাবি মই কেনে খাম ফেঞ্চি বজাৰত আহিলে এটা নিচা লাগে কাপোৰ চাই যাই থাকাতে কিমান জেগা পাওঁ গমেই নাপায় মানে এই গলিটো চব কাপোৰৰে আগত আছে খোৱা বস্তুৰো আছে কিছুমানে জোতা চাই আছে কিন্তু জোতাৰ দাম 500 টকা ইয়াৰ লগত আছে 300 টকা তই নিবা নালগে তই জোতাৰ পৰা কাপোৰৰ দোকানত আহিল এইবাৰ কি লম্বে কিনবি নেকি কিনিম ৰ একো কাপোৰ নিকিনা মানুহটো শেষত এটা পেন লৈ ল'লে কি পেন এইটো কিমান লৈছি এইটো আঢ়ৈশ লৈছি ইমান মিছা কথা কিয় মাতানো 200 লৈছি হা 200 পেনটো লৈছি ঠিকে আছে কিন্তু পেনটোৰ লগত কেৰি বেগটো কি কেৰি বেগ দিছি এইটো চব্জি বজাৰ কৰা কেৰি বেগ দিছি চব্জি বজাৰ কৰা কেৰি বেগ তো বাকী যি নহওক পেনটো ভাল লাগছি কেৰি বেগটো যেনেকে নহওক কিন্তু কি খাবি এতিয়া মমো একদম মোৰ ফেভাৰেট মমো কিন্তু মমোৰ দোকান বিচাৰোঁতে বহুত টাইম যাব কাৰণ মমোৰ দোকান তৎক্ষণাত বেছি নাপায় ইয়াতে তো ইয়াতে আহিলে কিবা এটা হ'লেও কিনে যাবই মানে কাপোৰ দেখি এনেকুৱা এটা লোভ লাগি যায় না তোৰো লোভ লাগি গৈছিল নেকি জোতা চিলেক্ট কৰিছো কালি পইচা পাম কালি আকৌ আহিম মোৰো লোভ লাগছিল বাৰু কিন্তু মোৰ পকেটত পইচা নাই এতিয়া মমো বিচৰি ভাগাত ধৰি গেল চাওমিন পালো চাওমিনকে খাই লওঁ কিন্তু খুৱাব লাগছিল কিন্তু সি আৰু মোক মাথা মাৰি আছে চাওমিন খালো আকৌ চাওমিন খোৱালো খাই যায় আৰু উপায় নাই চাওমিন হ'লেও খা তো চাওমিন খালো এতিয়া শান্তি নাই ভাই অলপ শান্তি মানে এতিয়াহে মোৰ বেছি অশান্তি লাগছি কিয়া ভাই জালা কি ক থাকবা পৰা নাই হয় নেকি জ্বালা দিছি কিন্তু চাওমিনটো খাই বেয়া লাগে না যদি খোৱা ভাই পানী খাইছা দেখো তাতে এক জোক পানী খাইছা এতিয়া ফেঞ্চি বজাৰৰ ভিতৰৰ পৰা তাড়াতাড়ি ওলাই যাব লাগে কাৰণ ইয়াতে থাকলে তামান নিচা লাগি থাকে ভাই কাপোৰ কিনবা ইচ্ছা যাই থাকে তো তাড়াতাড়ি ওলাই যাও বলক এই লাগি ঠগা লম্পেন দেখছি এইছা
লম্পেনটো কিনছে মই কিনবা নল্লো আৰু একজনে এটা কুণ্ডা মাৰছি এনে চাওমিন খাইছো বেয়া খং উঠছি গেলা পেটত খুন্দা মাৰি দিছে নেকি কুণ্ডা মাৰছি ইমান এই, ভিৰ তাৰমানে না যাম মানে ইয়াতে মানুহৰ ভিৰটো অলপ বেছি কাৰ পেটত কোনি খুন্দা মাৰে হিচাপ নাই সুমানক বাই বাই দিলো সুমান ইয়াৰ পৰা যাবি মই যাওঁ ঘৰত বাকী দেতে যা এতিয়া প্ৰায় 7টা মান বাজিলে তো এইখনে 7টা বজাৰ গুৱাহাটী এতিয়া মই ঘৰত গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক নেক্সট ভিডিঅ'ত লগ পাম বাই বাই জয় আই অসম